এটা কথা যে আজি আমি গম পাইছোঁ যে আমাৰ চেনেলটো কোনে হেক কৰিছিলে, ক'ৰ পৰা হেক কৰিছিলে, কি আখেজ লৈ হেক কৰিছিলে আমাক, মানে সকলো কথা গম পাইছোঁ। বিকজ চাওক, আমিও কম্পিউটাৰ ইঞ্জিনিয়াৰে হয়। খুৰীহঁতে আহিছিলে আমাৰ মাৰ বাৰ্থডেৰ কাৰণে এনেকা হৈ গ'ল ঘৰৰ অৱস্থা কি কম আৰু। তো এতিয়া আজি যাব লাগে, খুৰীহঁতক থ'ব গৈ আছোঁ আজি একদম পুৰা। খুৰাৰ স্কুল আছে, কালি এক্সাম আছে বুলি, তো সেইকাৰণে বেয়া লাগিছে। আপোনালোক ফূৰ্তি কৰিব আহিছিলে, ফূৰ্তি কৰে হ'ব দিয়া, ফূৰ্তি নহ'ল আৰু আকৌ আহিব, গুণৰ বাৰ্থডেত আহিব। এতিয়া খুৰীহঁতক মানে ট্ৰেইনত উঠাবৰ কাৰণে গৈ আছোঁ মানে একদম পুৰা। ভাল বেয়া দিন হৈ থাকে, ফূৰ্তি কৰিব এৰিব নালাগে। ফূৰ্তি কৰক, চাওঁ এতিয়া কি হয়, মানে আমাৰ এইবিলাক কথা চলিয়ে আছে এফালে। আজি অলপ দেৰি পিছত কৈ আছো, কিন্তু এতিয়ালৈকে চিয়ৰিটি হোৱা নাই। 1-2 ঘণ্টাৰ পিছত চিয়ৰিটি হ'ব। হেক হৈছিলে আৰু কোনে কৰিছিলে চব বস্তু কমটো লাহে লাহে চাই থাকক ভিডিঅ'। জীৱনটো এনেকুৱা হয়, আজি ভালটো কালি বেয়া, কিন্তু আমাৰ জীৱনত অলপমান বেছিয়ে বেয়া চলি আছে। ভালটো খালি অহা নাই, কিন্তু আশা লৈ পেলাই আছোঁ যে এদিন নহয় এদিন কিবা নহয় কিবা ভাল হ'বই। তো এতিয়া খুৰীহঁতক থ'ব যাওঁ। খুৰীহঁতো আহিছিলে মাৰ বাৰ্থডেৰ কাৰণে, ভাবিছিলে যে অলপমান মাহঁতৰ লগত ফূৰ্তি চূৰ্তি কৰিব, বাট এনেকুৱা কণ্ডিশ্যন হোৱাৰ পিছত কাৰ আৰু ফূৰ্তি কৰিব মন যায়। তো আমি যিমান পাৰোঁ ট্ৰাই কৰিছিলোঁ যে মায়ে হেপ্পী থাকক, বাট মা দেউতাটো সেনেকুৱাই হয় ন, যে নিজৰ ল'ৰা ছোৱালীৰ যদি এনেকুৱা হয় নিজে আৰু ক'ত ফূৰ্তি কৰিব। তো চাওঁ, বাকী কথাখিনি আপোনালোকে গম পাব, কিন্তু এতিয়া খুৰীহঁতক থৈ পেলাই আহিব লাগিব সোনকালে গৈ পেলাই। পঢ়িবি কুশদা সজা 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 আমি ষ্টেচন আহি পাই গৈছোঁ। আৰু এটা কথা বেয়া লাগিছে যে ইমান ফূৰ্তিতে আহিছিলে, আমাৰ দুজনৰ মুডটো ইমান বেয়া আছিলে। কি ক'ব কওকচোন, মানে কিছুমান বস্তু লাইফত এনেকুৱা হৈ যায়। কিমান কষ্ট আছে ন, মেমৰিজটো বেলেগ ধৰণৰ কথা ন। আমি জানো আমি কিমান হাৰ্ড ৱৰ্ক কৰিছোঁ, তো इसलिए फूटी नहीं कर पाई और क्या बुरा भी আৰু এবাৰ প্ৰথমবাৰ এনেকুৱা মাৰ কাৰণে কৰিম বুলি ভাবিছিলোঁ। মাৰ বাৰ্থডেটো ইমান এটা খাছ নহ'ল, আৰু কি কৰিম কওকচোন। বাকী কৰি চেষ্টাটো কৰিছিলোঁ, বাট বস্তুবিলাক নহ'ল মানে। नसीब में एक्चुअली बोलते ना, नसीब में क्या रहता है किसी को नहीं কোনো ক'ব নোৱাৰে এইটো। 3:30 চব বস্তু ঠিক হোৱাৰ পিছত 3:45 চব বস্তু গৈছে মানে হঠাৎ। আৰু এটা বস্তু মই গম পাইছোঁ, লাইফত মানে আপোনাৰ যিকোনো টাইমতে যিকোনো বস্তু হৈ যাব পাৰে। এতিয়া যদি ভাল, নেক্সট মমেণ্টত বেয়া হৈ যাব পাৰে। তো সেইকাৰণে যিমান মানুহ কৈছোঁ, চবকে কৈ আছোঁ, নাই চবকে কৈ আছোঁ যে লাইফত যিখিনি টাইম আপুনি আছে ন, সেইখিনি টাইমত বেছি চিন্তা নকৰিব, লাইফটো বাছ এনজয় কৰিব। কাকি নিমি বাই বাই, फिर से आना, বাই বাই, টাটা टाटा गुनू, টাটা। टाटा टाटा। चल যাওঁ কাকি, আমি যাওঁ আৰু পুৰা। क्या हुआ क्या हुआ? আজি হৈছে এটা কথা, ষ্টেচনত চবকে উঠাই দিলোঁ আৰু এতিয়া আমি ঘৰৰ ফালে গৈ আছিলোঁ। কিন্তু ঘৰৰ ফালে যাওঁতে কি কওকচোন, যেতিয়া মানুহৰ বেয়া টাইম আহে তেতিয়া মানুহে মানে সদায় মানে এজনৰ কথা সদায় মনত পেলায়। ডেট ইজ, এতিয়া চাওক আমি আহিছোঁ বালাজী মন্দিৰ, ৰাস্তাতে আছিল। আৰু কি ক'ম আৰু, মানে ভগৱানৰ ওচৰতে এইটো আশা আছে যে সোনকালে চব বস্তু ভাল হৈ যাওক। বাকী কি ক'ম আৰু, মোৰ একো কথাই আজিকালি নোলোৱা হৈছে আৰু ভালকৈ। अरे बाकी की भगवान देखेंगे हम लोग को, ভাল কাম কৰিলে तो সোনকালে ठीक हो যাব। लाइफ में कभी किसी का बुरा तो किया नहीं है, भगवान को वही मन में बोले कि একোতো বেয়া কৰা নাই। তো আমাৰ লগত এইটো হোৱা মানে ইমান দিনৰ কষ্ট চব পানীত গুচি যাব। আৰু যেতিয়া চেনেলটো আহিব তেতিয়াও মানে ৰিচটো শেষ হৈ যায়, মানে ৰিচ মানে কয় কি মানে ভিউজটো কম হৈ যায়। কিন্তু 15টা 20টা মান এনেকা উল্টা পুল্টা ভিডিঅ' আহি গ'ল না, এতিয়াতো ইউটিউব চাই আছে, তো ভিডিঅ'কেইটা গুচি গ'ল আমাৰ চেনেলৰ পৰা, বাট মানুহ নেদেখা হৈ যায়। তো আপোনালোকৰ এটাই ভগৱানৰ ওচৰত ৰিকুৱেষ্ট কৰি আছোঁ কি আপোনালোকে আমাৰ যিটো চেনেলত ভিডিঅ' আহিব, অসমৰ ৰিপন চেনেলত, প্লিজ সেইদিন ফাৰ্ষ্ট ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব, তেতিয়াহে ৰিচটো বাঢ়িব। আগত গুণু, এতিয়া গুণগুণক অলপ খেলাই আছোঁ, ইয়াতে ঘাঁহটো আছে যে, তো গুণগুণৰ লগত ল'ব এটা। গুণু লামলে কি হ'ল? আজিতো যিয়ে নহওক আৰু মানে চব বস্তুটো এনেকুৱাই চলি আছে। তো ভাবিলোঁ যে গাড়ী চাড়ী চব বস্তু বাদ দি পেলাই এনেকৈ আমি খোজকাঢ়ি কলেজৰ টাইমত নিচাকৈ যাওঁ, বজাৰ চজাৰ কৰি আনো, মুডটো অলপ চেঞ্জ হ'ব। আৰু এটা কথা, তেতিয়া একো নাছিল,
আজিও একো নাই এনেকুৱা হৈ গৈছে বস্তুটো একো নাই কেনেকৈ যে হাঁহি আছো না ময়ে জানো দেই হোপিং কি চব ঠিক হৈ যাব লাহে লাহে আপোনাক কৈ কি আছোঁ কৰিম কিমান গাড়ী মানে মই লাভ চাগে নাই এই দুদিনমান পিছতে মই চাগে এনেকৈ ৰাস্তাত ওলাইছোঁ মই দুদিনমান ধৰি লেপটপতে বহি আছিলোঁ পূৰা মানে এনি টাইম চব বস্তু কৰি আছিলোঁ মানে কিবা কিবি আমি আহি কি খাই আছো চিংৰা বহুত দিন ধৰি খোৱা নাই পূজা আজি বাহিৰত লৈ আছে কৈছে যে অলপ ইয়াতে- মোৰ ফেভৰেট বস্তু খুৱাব বুলি ইয়াতে 5 টকাৰ চিংৰা পায় 5 টকা বৰ টেষ্টি হয় বহুত টেষ্টি চিংৰা তুমি খোৱা অলপ এইটো লোৱা এইটো খোৱা জলকীয়া নাখাওঁ দেই চব্জিও লৈ লৈছোঁ ইয়াতে চব্জি লোৱা হৈ গ'ল ইয়াতে গাখীৰ লোৱা হৈ গ'ল তাৰপিছত এতিয়া আমি ইয়াতে গাখীৰৰ পইচা দিম ফাইনেলি আমি পুৰা বজাৰ চজাৰ কৰি পেলাই একদম পুৰা লৈ লৈছোঁ আৰু এটা কথা যে এটা বস্তু মই গম পাইছোঁ যে বিয়াৰ আগতে ইমান এনেকুৱা দাঙিব নালাগিছিল বাট এতিয়া বেছি দাঙি গ'ল বিয়াৰ আগত ৰেষ্টুৰেণ্টতো গৈছিলোঁ অঁ এতিয়া তুমি 5 টকা চামোচা খিলাই হওক আগতে মানে বিৰাট খৰচা হয় মানে এতিয়া মানে বইল কণী আৰু 5 টকাৰ চিংৰা খুৱাই দিছোঁ আৰু চাওক এটা বস্তু না জীৱনত ভাল নাই, বেয়া এনেকৈ- এইবিলাক জীৱনত ভাল বেয়া বস্তু হৈ থাকে কিন্তু লাইফটো সদায় এনজয় কৰিব লাগে কিছুমান সৰু সুৰা বস্তুৰ কাৰণে সৰু নহয় যেনিবা বহুত ডাঙৰ বস্তু হৈ গৈছে ডিপ্ৰেছ ফিল কৰিব নালাগে বিকজ কৰিওনো কি কৰিব তাতকৈ ভাল যে আমি उपाय प्रथम दिन में सको देखो नॉर्मल है डिप्रेशन तो आएगा ही अभी भी है কিন্তু আমি মানে रो रो के क्या करूंगी मैंने फर्स्ट दिन এনেকা লাগিছিল कि लाइफ है कोई गंदगी सब বস্তু এনেকুৱাতো মোৰো লাগিছিল কিন্তু এটা কথা এইবাৰ মই এটা বস্তু গম পাইছোঁ যে জীৱনত মানে আগতে যেনেকুৱা হয় ন আগতে কি হয় কি এটা বস্তু শেষ হ'লে পৰীক্ষা বেয়া হ'লে এনেকুৱা লাগে যে জীৱন শেষ বাট এইবাৰ মোৰ সেনেকুৱা লগা নাই বিকজ এইবাৰ মোৰ লগত পূজা গুণগুণ মাহঁত চব আছিল তো সেইকাৰণে এটা বস্তু আজি এটা আমি सब सॉल्व हो ही जाता है एक टाइम के बाद সেইটো সঁচা কথা সো নতুন মৰ্ণিং হয় তো গুড মৰ্ণিং আপোনালোকক ৰিকি কৈ আছোঁ কি ষ্টাৰ্ট কৰা মোৰ চেনেলটো দিয়া ব্লগ ষ্টাৰ্ট কৰা उसका मन ऐसा उदास है ना तो সেইকাৰণে মই কৈছোঁ ময়ে ষ্টাৰ্ট কৰোঁ দিয়া আপোনালোকৰ লগত মানে কথা পতা এটা হেবিট হৈ গৈছে আৰু क्या बोलूँ मतलब আপোনালোকৰ লগত কথা নাপাতিলে এনেকুৱা লাগে কি দিনটো কিবা কিবা খালী খালী যেন লাগে তো যিটো কান্দিছোঁ লাষ্ট ব্লগত মানে বহুত ইমোশনেল হৈ গৈছিলোঁ মই এনেকুৱা হ'ল না আপোনালোকৰ লগত মোৰ এনেকুৱা কানেকশ্যন হৈ গ'ল না জেছে মই अपने मम्मी पापा के साथ মা দেউতাৰ লগত যেনেকৈ কথা পাতোঁ তেনেকুৱা মানে হৈ গ'ল আপোনালোকৰ লগত মানে देखने से लगता है कि आप लोग मौजलवा फैमिली वहाँ पे है जो मुझे समझते हो जो जिसके लिए मैं बहू हूँ जिसके लिए बहन हूँ बेटी हूँ ऐसा है তো কেতিয়াবা ইমোশনেল হৈ যাওঁ তো চবে বহুত কমেণ্ট কৰিছে পূজা বা নাকান্দিব আপোনাৰ ভাল নালাগে মই গম পাইছোঁ ভাল নালাগে বাট হৈ গ'ল আৰু নহয় মানে আৰু নহয় হ'ল তোমাৰ তো আজি আমি দুজন বহিছোঁ আপোনালোকৰ লগত কিছুমান কথা ক'ব কাৰণে আৰু কমেণ্ট চাই গম পাইছোঁ মানে কিছুমান কথা আপোনালোকক জনাব লাগিব কিন্তু এতিয়া দৰকাৰ ভিডিঅ'ত ফাৰ্ষ্টতে কৈছিলোঁ কি কোন কেনেকৈ হেক কৰিছিলে সিহঁতো কম্পিউটাৰ ইঞ্জিনিয়াৰ্ছ না তো কিবা গম পালোঁ কথাকেইটা আৰু কি হ'ল আমাৰ লগত আজি গোটেইকেইটা ডিটেইলছত আপোনালোকৰ লগত ক'ম কথা ক'লে নহয় এইখিনি সঁচা হয় যে আপোনালোকৰ লগত গোটেই দিনটো যদি কথা নাপাতো ভাল নালাগে বিকজ আমি আজি 2 বছৰ মানে হ'ল চাগে আমি ব্লগ দি আছোঁ আৰু মানে আপোনালোকৰ লগত যিটো কানেকশ্যন হৈ গৈছে এইটো কানেকশ্যন মা দেউতা ভাইটি ভণ্টি যেনেকুৱা হয় আৰু মা দেউতাৰ ভাইটি ভণ্টি বন্ধুৰ লগত যেনেকুৱা কানেকশ্যন সেনেকুৱা টাইপ হৈ গৈছে আৰু এটা কথা কৈ দিওঁ এই জীৱনত কোনো বস্তুৱে পাৰ্মানেণ্ট নহয় সেইটো মই জানো এই জীৱনটোৱে পাৰ্মানেণ্ট নহয় জানো কিন্তু যিখিনি আপোনাৰ মেমৰিজ থাকে ন সেইখিনি বস্তু মানে সদায় নিজৰ থাকে আৰু সেইখিনি সদায় বস্তু মানে নিজৰ পাৰ্মানেণ্ট হিচাপে মানুহে ধৰে মানে যে মৰাৰ সময়তো মানুহে নিজৰ মেমৰিজখিনি সদায় মনত পেলায় কিন্তু মই এটা কথা ভাবিছিলোঁ যে আমাৰ যেতিয়া বয়স হৈ যাব ন পূজা আৰু মোৰ 70-80 ইয়াৰ্ছ হৈ যাব তেতিয়া আমি মানে যেতিয়া ভিডিঅ' বনাব নোৱাৰিম তেতিয়া আমি নিজৰ পুৰণা ভিডিঅ'বিলাক চাম তাতে আপোনালোকৰ কমেণ্টবিলাক পঢ়ি পেলাই মানে এটা বেলেগ ধৰণৰ আৱেগ আৰু অনুভূতি জড়িত হৈ আছিলে এইবিলাক ভিডিঅ'ত কিন্তু যেতিয়া এইবিলাক চব নাইকিয়া হৈ গ'ল ন তেতিয়া মানে সঁচাকৈ কৈছোঁ লাইফটো একদম পূৰা নাইকিয়া হৈ যোৱা যেন লাগিছে আমাৰ মানে পূজাটো বহুত ষ্ট্ৰং দেখায় আপোনালোকৰ আগত কিন্তু মই সিমান ষ্ট্ৰং নহয় সঁচাকৈ কৈ আছোঁ মই পূজাৰ সময়ত সিমান ষ্ট্ৰং নহয় মই মানে মানুহটো সঁচাকৈ অলপমান দুখ হ'লে বহুত বেছি দুখ লাগে মোৰ ফূৰ্তি হ'লেও মই বহুত বেছি ফূৰ্তি কৰোঁ কিন্তু মই চাওক মই এটা কথা কওঁ এই চেনেলটোত আমাৰ বিয়াৰ সময়ৰ পৰা ভিডিঅ' আছে তাৰপিছত আমাৰ গুণগুণ জন্ম হোৱাৰ ভিডিঅ' আছে পূজাৰ বেমাৰৰ ভিডিঅ' আছে তাৰ ভিতৰত মাত্ৰ মোৰ ওচৰতে কেইটামান ভিডিঅ'ই আছে মানে ক'ব গ'লে
কিমান বস্তু মানে আৰু আপোনালোক যিমান মানুহ আমাক লগ পাইছে চবৰ লগত কেনেকৈ कोई तो ऐसा होता है दूर के आके हक कर लेते हैं मुझे पूजा बो बोली मैंने এনেকা ছোৱালী কেইটা মানে এনেকা লাগে कि मैं सच में उन लोग की भाभी हूँ क्या बहू हूँ क्या तो এনেকা মানে कहीं जाते हैं ना कहीं ৰিপুণদাক এনেকা মানে মৰম দিয়ে ৰিপুণ ইমান মৰম দিয়ে আৰু আইতা ককা বহুত কেইটা এনেকা মানুহ লগ পাইছোঁ আমাৰ এই জাৰ্নিটো চেনেলৰ ভিডিঅ'টো দিলোঁ তেতিয়া বহুত মানুহে তাতে কমেণ্ট কৰিছিলে যে ৰিপুণদা আপোনাৰ চেনেলটো আমি দেখা পাই আছোঁ আমি ছাবস্ক্ৰাইব কৰিব পাৰি আছোঁ যদি আপোনাৰ চেনেলটো হেকে হৈছে আমি কেনেকৈ দেখা পাই আছোঁ আপোনাৰ চেনেলটো চাৰ্চ কৰিলেও আহে তো এটা কথা কৈ দিওঁ ইয়াতে এটা ডিফাৰেঞ্চ আছে মোৰ চেনেলটো বহুতে মোক কৈছিলে যে কাৰোবাৰ চেনেল ডিলিট হৈ গৈছিলে ডিলিট হোৱা আৰু হেক হোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে ডিলিট মানে যেতিয়া আপুনি কিবা উল্টা পুল্টা ভিডিঅ' দিয়ে বা আপুনি ধৰক কিবা ইউটিউবৰ নিয়ম মতে আপুনি ভিডিঅ' দিয়া নাই সেনেকুৱা যদি হয় তেতিয়া ইউটিউবে কি কৰে আপোনাক ৱাৰ্ণিং এটা দিয়ে তাৰপিছত আপোনাক ষ্ট্ৰাইক দিয়ে এটা দুটা তিনিটা ষ্ট্ৰাইক এটা ৱাৰ্ণিং যেতিয়া পৰে ফাৰ্ষ্ট দিন 7 দিনৰ কাৰণে হয় তাৰপিছত 14 ডেজৰ কাৰণে ফাৰ্ষ্ট ৱাৰ্ণিং আহে ৱাৰ্ণিং আহিলে আপোনাৰ একোৱে নহয় ছেকেণ্ড আপোনাৰ ষ্ট্ৰাইক আহে তাৰপিছত ষ্ট্ৰাইক আহিলে আপোনাৰ 7 ডেজৰ কাৰণে আপোনাৰ আপলোড কৰা বন্ধ কৰি দিয়ে তাৰপিছত ছেকেণ্ড ষ্ট্ৰাইকত আপোনাৰ 14 দিনৰ কাৰণে আৰু থাৰ্ড ষ্ট্ৰাইক আহিলে আপোনাক একো নকয় ডাইৰেক্ট চেনেল উৰাই দিয়ে তো মোৰ লগত সেনেকুৱা একো হোৱা নাই ইউটিউবৰ নিয়ম ভাঙি একো ভিডিঅ' আপলোড কৰা নাছিলোঁ হেকাৰে বহুত ভিডিঅ' আপলোড কৰোঁ এতিয়া কৈছোঁ মই আপোনাক আমাৰ চেনেলৰ কথা আমাৰ যিটো চেনেল আছিল ন সেইটো হেক হৈছিলে ইউটিউবে সেইটো ডিলিট কৰা নাছিলে হেক মানে হ'ল যেতিয়া মই মোৰ চেনেলত নিজৰ ইচ্ছামতে লগ ইন কৰিব নোৱাৰোঁ আৰু মই মোৰ নিজৰ ইচ্ছামতে ভিডিঅ' দিব নোৱাৰোঁ বেলেগ মানুহে সেইটো কণ্ট্ৰল লৈ পেলাই বেলেগ ভিডিঅ' আপলোড কৰি থাকে সেইটোক কয় হেক হোৱা বুলি যিবিলাকে আমাৰ চেনেলটো ফ'ল' কৰি আছিলে সেইদিনা গম পাইছে যে হেকাৰে বহুত ভিডিঅ' আপলোড কৰি দিছিলে 20টামান ভিডিঅ' আৰু আপোনালোকে সেইটো টাইমত চেনেলটো আপোনালোকে দেখাও পাব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব এতিয়াও পাৰিব তো এইখিনিতে আপোনালোকক মই এটা গুড নিউজ দিব বিচাৰিম যে অলপ আগতে আমাৰ ওচৰত ইউটিউবৰ পৰা মেইল আহিছিলে যে আমাৰ যিটো চেনেল আছে ন সেইটো এটা মানে হেকাৰৰ হাতত নাই সেইটো এটা মানে ইউটিউবৰ হাতত আছে আৰু ইউটিউবে কৈছে যে এইটো চেনেল তেওঁলোকে এতিয়া ৰিভিউ কৰিব বিকজ অলৰেডি চেনেলটোত মই গাইডলাইন ষ্ট্ৰাইক খাইছোঁ দুটাকে বিকজ তাহাঁতি বহুত উল্টা পুল্টা ভিডিঅ' আপলোড কৰিছিলে আৰু ইউটিউবে তাহাঁতৰ ভিডিঅ' কেইটাও ডিলিট কৰি দিছে মানে কি কওকচোন এতিয়া না আমাৰ লগত আছে না হেকাৰৰ লগত আছে এতিয়া বস্তুটো আছে ইউটিউবৰ লগত ইউটিউবে ফুল ৰিভিউ কৰিব যে সেইখিনি সঁচাকৈ হেকাৰে আপলোড কৰিছিল না মই আপলোড কৰিছিলোঁ তো সেইটো অবভিয়াছলি তাহাঁতি গমেই পাই যাব যে সেইটো হেকাৰে আপলোড কৰিছিলে বিকজ তাতে বহুত কুৱেশ্যন সোধে বহুত কিবা কিবি সোধে কিন্তু এটা সব ৰিপ্লাই দিলোঁ আশা আছে কি আজি ৰাতিলৈকে ইয়া গধূলিলৈকে এই ষ্ট্ৰাইকটো গুচি যাব তো আপোনালোক অসমৰ ৰিপন চেনেলটো চাই থাকিব আৰু তাতে এতিয়া হেকাৰৰ তাতে নাই এতিয়া আমাৰে চেনেল হৈ আছে খালি ইউটিউবে যদি আমাক দিব লাগে নহয় তেতিয়া আপোনালোকে এটা বিৰাট ডাঙৰ হেল্প লাগে মানে আপোনালোকৰ হেল্পটো এইটোৱে হ'ব যে আপোনালোকে যিটো লাষ্ট ভিডিঅ' আমি আপলোড কৰিছিলোঁ সেইটো যদি আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰে সেইটো যদি আপোনালোকে চায় তেনেহ'লে মানে কি কওকচোন ইউটিউবে গম পাব যে চেনেলটো এতিয়া জেনুইন হৈ আছে তেতিয়া আমি সোনকালে ঘূৰাই পাম মানে আৰু সোনকালে ইউটিউবটো কৰি দিব আৰু যেতিয়া অসমৰ ৰিপনৰ চেনেলত ফাৰ্ষ্ট ভিডিঅ' আহিব তেতিয়া ভাবিব এই চেনেলটো আপোনালোকৰ চেনেলটো আকৌ আপোনালোকৰ ঘূৰি আহিছে আৰু তো আশা কৰিছোঁ কি কালিলৈকে গুড নিউজটো পাই যাওঁ আৰু আপোনালোকক দিম এই গুড নিউজটো তো অসমৰ ৰিপন চেনেলটো সদায় চাই থাকিব ফাৰ্ষ্ট ভিডিঅ' আহিলে প্লিজ এটা হেল্প লাগে কি ফাৰ্ষ্ট ভিডিঅ' আহিলে চাব নহয় মেইনলি তো আপোনালোক চাব মানে ফাৰ্ষ্টটো ৱাচ টাইম লাগে কিন্তু ৱাচ টাইম কমপ্লিট কৰিবই লাগিব ৱাচ টাইম কমপ্লিট কৰিলে ফাৰ্ষ্টটো আপোনালোকৰ পৰা এটা হেল্প লাগে কি আমাৰ মানে ভিডিঅ'টো লংকৈ চাব অলপ बोर होलेও प्लीज চাই ল'ব क्योंकि बहुत 2 বছৰৰ খাটনি হয় দে और এটা হয় कि जब भी ऐसा हैक होता है ना चैनल पूरा डाउन हो जाए सबो পৰা সুধিছো সবে জানে এটো কথা তো আপোনালোক ফাৰ্ষ্ট ভিডিঅ' যেতিয়া আহিব এটাই ৰিকুৱেষ্ট সবৰ পৰা আছে পুৰা লং চাব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কি আকৌ আমি আগৰ নিচিনা হৈ যাওঁ আৰু নাজানো কেতিয়া হ'ব বাট আশা ৰাখিছোঁ কালিলৈকে হৈ যায় এটা কথা যে আজি আমি গম পাইছোঁ যে আমাৰ চেনেলটো কোনে হেক কৰিছিলে ক'ৰ পৰা হেক কৰিছিলে কি আখেজ লৈ পেলাই হেক কৰিছিলে আমাক মানে সকলো কথা গম পাইছোঁ বিকজ চাওক আমিও কম্পিউটাৰ ইঞ্জিনিয়াৰে হয় আৰু এটা কথা বহুত মানুহে মোক কমেণ্ট কৰি আছিলে যে মানে আপুনি কিবা লিংক ক্লিক কৰিছে নেকি মই কেতিয়াও লিংক ক্লিক নকৰোঁ এটা কথা যে মোৰ যিটো একাউণ্ট দি মই ইউটিউব খোলা আছিল ন সেইটো বেলেগ ফোনত থাকে আৰু যিটো একাউণ্ট দি মই মানে মেইল চেক কৰোঁ সেইটো বেলেগ একাউণ্ট হয় তো মানে আমি এটলিষ্ট আমাৰ ছেফটিটো ৰাখোঁ বাট হেকিং এনেকা নহয় হেকিং আপোনাৰ ৱাইফাই কানেকশ্যন দিও হ'ব পাৰে আপোনাৰ कहीं कोई लैंड केबल है उससे भी हो जाता है আমি যেতিয়া মানে আমাৰ আইপি এড্ৰেছটো ট্ৰেক কৰি পেলাই তাতে চাইছিলোঁ যে আমাৰ মানে ক'ৰ পৰা কিবা কিবি লগ ইন হৈছে তো আমি দেখা পাইছোঁ যে ইউনাইটেড ষ্টেটছৰ পৰা লগ ইন হৈছে बट दिस इज ए बाउंस बट बाउंस माने कोई कि मैंने जैसे आईपी एड्रेस होता है मतलब जैसे हम लोग का घर का एड्रेस होता है ना तो कंप्यूटर में एक एड्रेस होता है जो कंप्यूटर टू कोत আছে মানে उसको ही आईपी एड्रेस बोलते हैं तो आईपी एड्रेस होता है बाउंस हो जासिले माने केতিয়াबा यूनाइटेड स्टेट्स केতিয়াबा हांगकांग দেখা দিয়ে কেতিয়াবা চাইনা इंडिया भी दिखाया तो जितना हम लोग को पता चला इमानटा জায়গাৰ পৰা আৰু মানুহ এটা লগ ইন কৰিব নোৱাৰে যে হিহঁতে ইমান আৰু ট্ৰেভেল কৰিবটো নোৱাৰে ন কোনো এটা जितना बचा इट्स अ नियर बाय पास
ওচৰৰ nearby পৰা है। কোনোবা কৰা হৈছে মানে मतलब इंडिया से ही है तो हमारे अभी मैं क्या बोल रही हूँ देख रहे कहाँ पे क्या তো মানে আমি কি কৰিছোঁ এতিয়া মানে ঘৰত মানে গোটেই চিকিউৰ কৰিবৰ কাৰণে এজন চিকিউৰিটি এক্সপাৰ্ট মাতা হৈছে তো তেওঁ পূৰা চাই দিব বাকীখিনি চাওক হা যদি কোনোবা মানে আৰু কিবা গম পাওঁ আপোনালোকক মই জনাম কিন্তু সকলো ইনফৰমেশ্যন দিব নোৱাৰিম বিকজ ইয়াতে চাওক বহুত কথা থাকে আৰু মানে কি কওকচোন ওচৰৰ পৰাই হৈছে এইটো একদম চিয়'ৰ হয় মানে বিকজ বেছি দূৰৰ পৰা এইবিলাক হেকিং নহয়ও তো ওচৰৰ পৰাই হৈছে সেইকাৰণে বাট বেছি আমি চাই আছোঁ আমাৰ ঘৰত আজিয়ে গধূলি মানে এক্সপাৰ্ট আহি আছে কিন্তু আজি শেষ কৰিছে কালিও কৰিব পাৰে তো इसको सिक्योरिटी रखना बहुत বহুত बहुत দৰকাৰী दरकारी আৰু और এটা মেইন কথা আপোনালোকক কোৱাই নাই ইউটিউব হেক হোৱাটো ইনিচিয়েল ষ্টেপ আছিলে তাৰপিছত মোৰ গুগল পে' চব মানে চবেই মানে পাছৱৰ্ড কম্প্ৰমাইজ হৈ গৈছিলে মানে এইবিলাকৰ তো কি ক'ম আৰু এক কথা কি আমি কেনেকা কি কৰি আছোঁ ছেফ হ'লে আপোনালোককো জনাম কি কেনেকা কৰিব লাগে क्योंकि आजकल ना हम लोग जितना ऑनलाइन काम कर रहे हैं ना तो उतना ही चोर भी निकला है ऑनलाइन আগত কি আছিলে আমাৰ ঘৰতে আমি বস্তু থৈছিলোঁ ঘৰত চুৰি কৰিব আহে बट आजकल का दुनिया जितना टेक्निकली एडवांस हो रहा है মোবাইলৰ পৰা চুৰ কৰে লেপটপৰ পৰা চুৰ हाँ কৰে तो उतना ही मतलब आजकल ऑनलाइन चोर ज़्यादा है तो আমি যেতিয়া আমাৰ লগত এইটো হৈছে कि हम लोग के पास एक चीज़ है जो मतलब बहुत स्ट्रॉन्ग है तो वो है आप लोग तो আমাৰ যেটো হৈছে আপোনালোকক হ'ব নালাগে মানে তো हम তাৰ लोग কাৰণে আমি পুৰা চেষ্টা কৰিম जितना हो सके हम लोग अपने आप को सेव करें तो हम लोग आपको भी बताते जाएंगे तो এতিয়া মানে ষ্টাৰ্টে কৰিছোঁ গম পাইছোঁ কিবা কিবি এইটো ষ্টাৰ্টে কৰিছোঁ লাহে লাহে আপোনালোকক চব সকলো কথা ক'ম এটা কথা যে আপোনালোকৰ পৰা আশা থাকিল এইটোৱে যে যেতিয়া অসমৰ ৰিপন চেনেল ঘূৰি আহিব তেতিয়া আপোনালোকে তাতে যিমান পাৰে মৰম দিব আৰু এতিয়া আপোনালোকে পূজা ৰিপন চেনেলত মৰম দিয়ক ছাবস্ক্ৰাইব কৰক পিছতো দিব এনেকা নহয় কি এতিয়া তুমি এনেকা নাই সদায় মৰম দি যাওক तुम्हारा बात में ना लू फॉल होता है लेकिन সদায় মৰম কৰি যাব এনেকৈ আৰু অসমৰ ৰিপনৰ ভিডিঅ'বিলাক চাব যিমান পাৰে শ্বেয়াৰ কৰিব যেতিয়া নতুন ভিডিঅ' আহি যায় এইটোও চাব ইয়াতো আপোনালোকে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক বাকী আপোনালোক লগত আছে বুলি আশা থাকিল আপোনালোক আছে কাৰণে আমি জীয়াই আছোঁ মানে हंसी धमाली तो कहते रहना पड़ेगा नहीं तो कैसे चलेंगे जिएंगे कैसे तो আজি যাওঁতে এটা গান আপোনালোকৰ কাৰণে ये जीवन का यही है रंग रूप বাই বাই নেক্সট ভিডিঅ'ত লগ পাম দে টাটা ক'ত লগ পাম সেইটো নাজানো খালি এইটোত নে মোৰ চেনেলত নে ইয়াতে এইটোতো লগ পাব এইটোতো পাবই বাট আশা কৰিছোঁ আমি অসমৰ ৰিপনত লগ পাওঁ চবে ব্লেছিং কৰিব কি আমি অসমৰ ৰিপনত লগ পাওঁ যেনেকা আমিও মানে পুৰা আশা লৈ বহি আছোঁ আজি গধূলিলৈকে ক'ত নাযাওঁ আজি গধূলিলৈকে বহি থাকিম কেতিয়া আহিব